মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গাটো বেয়া সেইকাৰণে মাতটো চাগে অকণমান চৰ্দিয়ে লাগিব। প্ৰথমে দোকানলৈ ওলাই আহিলোঁ, তাৰপিছত আকৌ দোকানলৈ যাওঁতে বাটতে বান্দৰ ককাইদেউক লগ পালোঁ নহয়, আমাৰ ককাৰ ঘৰ টিঙৰ ওপৰত। আমাৰ গাঁৱত আকৌ ভাওনা কম্পিটিশ্যন পাতিছে জানুৱাৰী 17 তাৰিখৰ পৰা। তাকেনো কিমানখিনি আগবাঢ়িলে চাবলৈ আহিলোঁ, কাৰণ ইয়াতে ময়ো দোকান দিমতো 18 দিন। দোকান আকৌ ইয়াত এনেই দিবলৈ পোৱা নাই, ৰুম বনাই দিছে, তাতো ভাড়া দিব লাগিব, যিটো মোৰ বাজেটৰ বাহিৰত। কিন্তু মিছা নকওঁ, মোক হেল্প কৰি দিছে মোৰ দাদা এজন আৰু মোৰ বন্ধু এজনে। যি কি নহওক, জীয়াই থকালৈকেতো কৰি খাবই লাগিব নে কি কয় ৰাইজসকল। আৰু থেংকছ টু ইউ মোৰ দাদাজন আৰু মোৰ বন্ধুজনলৈ, তেওঁলোকৰ কাৰণে আজি মই ইমানখিনি কৰিব পাৰিলোঁ। আজিলৈ বাই বাই।